ভাৰতৰ প্ৰতিখন ৰাজ্যৰ এক সুকীয়া পৰিচয় আৰু এক সুকীয়া বিশেষত্ব আছে। আমাৰ ভাৰতবৰ্ষ এনে এখন ৰাজ্য হৈছে পশ্চিম বংগাল, যি ইয়াৰ বিশেষত্বৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত। অৱশ্যে এই ৰাজ্যৰ ইয়াক বিশেষত্বৰ বাবে ইয়াক বেলেগ কৰি তুলিছে। আহক আপোনালোকক আজি দেখাম পশ্চিম বংগালৰ বিষয়ে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি লওক। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। পশ্চিম বংগাল ভাৰতৰ পূব দিশত অৱস্থিত। পশ্চিম বংগাল ভাৰতৰ সৰু ৰাজ্যসমূহৰ ভিতৰত গণ্য কৰা হয়, কিন্তু জনসংখ্যাৰ ক্ষেত্ৰত ই হৈছে সৰ্বাধিক জনসংখ্যা থকা এখন ৰাজ্য। পশ্চিম বংগাল ৰাজধানী কলিকতা। কলিকতা হৈছে ভাৰতবৰ্ষৰ আকৰ্ষণীয় ৰাজ্যৰ তালিকাত পৰা চিটি অফ জয় নামেৰে জনপ্ৰিয় ভাৰতৰ তৃতীয় বৃহত্তম ৰাজ্য। কলিকতাত এনেকুৱা বহুতো ঠাই আছে য'ত গৈ এনেকুৱা লাগিব যে এইখন মহানগৰ সঁচাকৈ অদ্ভুত। ভাৰতৰ এখন মহত্বপূৰ্ণ ৰাজ্য হোৱাৰ বাবে পৰ্যটকৰ সংখ্যা বছৰ জুৰি ভৰি থাকে আৰু ইয়াত বিভিন্ন আকৰ্ষণ চাই বহুত ভাল পায়। ভাৰতৰ সাংস্কৃতিক ৰাজধানী হিচাপে জনপ্ৰিয় এই ধুনীয়া ৰাজ্যখন চাবলৈ বহুত বস্তু আছে, যেনে হাওৰা ব্ৰিজ, সাগৰ আৰু ঐতিহাসিক মন্দিৰ, আৰু ইয়াৰ উপৰিও দাৰ্জিলিঙৰ নিচিনা ধুনীয়া হিল ষ্টেচনো চাবলৈ পাব। পশ্চিম বংগালৰ যাত্ৰা বেছিভাগ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতে কৰা হয়, কাৰণ তেতিয়া গোটেই ৰাজ্যত বহুত উৎসাহেৰে দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গা পূজা নাম লওঁতে সৰ্বপ্ৰথমে মনলৈ বংগালৰ নামেই আহে, যিহেতু দুৰ্গা পূজা ভাৰতবৰ্ষৰ সকলো চহৰ জিলাতে উদযাপন কৰা হয়, কিন্তু বংগালৰ দুৰ্গা পূজাৰ কথাই বেলেগ। সেই সময়ত কলিকতা মহানগৰীক কন্যাৰ দৰে সজোৱা হয় আৰু সকলো লোকে ইয়াৰ বাবে বাট চাই থাকে। নিজৰ চিনাকি আৰু সাংস্কৃতিক কোৱা পশ্চিম বংগাল তাতকৈ ধুনীয়া যিমান আপুনি ভাবিছে। এইটো ভাৰতৰ এনেকুৱা ৰাজ্য হয় দেশৰ সকলোতকৈ বেছি নোবেল বঁটা পোৱা লোকবোৰৰ জন্ম হৈছে। অনিখুত কবি, চিত্ৰশিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু পণ্ডিতৰ ভূমি। আপুনি জানেনে, পশ্চিম বংগালৰ কলিকতা মেট্ৰ' ষ্টেচন হৈছে ভাৰতৰ প্ৰথম আণ্ডাৰগ্ৰাউণ্ড ষ্টেচন। ইউকেৰ বাহিৰে যদি প্ৰথম ক্লথ ছিষ্টেম স্থাপন কৰা হৈছে, সেইটো আছিল পশ্চিম বংগালত। তৃতীয় বৃহত্তম ক্ৰিকেট ষ্টেডিয়াম ইডেন গাৰ্ডেন আছে। এয়াই নহয়, ইয়াৰ চল্ট লেক ষ্টেডিয়াম বিশ্বৰ তৃতীয় বৃহত্তম ফুটবল ষ্টেডিয়াম। আৰু এটা কথা কওঁ, বিশ্বৰ সকলোতকৈ ডাঙৰ বিজ্ঞান কেন্দ্ৰ পশ্চিম বংগালতে অৱস্থিত। বন্ধুসকল, যদি কেতিয়াবা পশ্চিম বংগাল ফুৰিবলৈ যায় তেতিয়াহ'লে এইবোৰ ঠাই নিশ্চয় ভ্ৰমণ কৰিব। পশ্চিম বংগালৰ তাঁতৰ শাৰীৰ এক বিশেষ পৰিচয় আছে। বাংলা ঘৰৰ যিকোনো উৎসৱ অসম্পূৰ্ণ যেতিয়ালৈকে সেই পৰিয়ালৰ সৈতে সম্পৰ্কিত সকলোবোৰ মহিলাই তাঁতৰ শাৰী পৰিধান নকৰে। বাঙালী ভোজন আজি বিশ্বৰ সকলো মানুহৰ প্ৰিয় ভোজন। এইখন ৰাজ্য মিঠাইৰ বাবে বিখ্যাত। পশ্চিম বংগালৰ অৰ্থনৈতিক ব্যৱস্থাৰ ক্ষেত্ৰত কৃষি সকলোতকৈ মহত্বপূৰ্ণ। ইয়াৰ জনসংখ্যা 3/4 গাঁৱত বসবাস কৰে। বন্ধুসকল, আপুনি কেতিয়াবা পশ্চিম বংগাল গৈছে নেকি? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি নিজৰ মতামত জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু আমাৰ বিপুল ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।